মই আজি আহিছোঁ নিউ বঙাইগাঁও আহিছোঁ। নিউ বঙাইগাঁৱত হোলী খেলাম বুলি ভাবিছোঁ। মোৰ এজন ফ্ৰেণ্ডৰ ঘৰত আহিছোঁ। চ' তাৰে লগতে আপোনালোকক অসমবাসী ৰাইজলৈ হোলীৰ আশীৰ্বাদ জনাইছোঁ। চ' আপোনালোকেও হোলী খেলক। বাহিৰলৈ গৈ আছোঁ। এয়া হোলী গৈ বাহিৰলৈ ওলাম। চ' মোৰ লগত আপোনালোকেও হোলী খেলক, অৰ্থাৎ ভিডিঅ'টো চাই থাকক। এইফালে বাহিৰলৈ চ' মোক নিবৰ কাৰণে যে দাদা এজন ৰখি আছে। চ' দাদাক আহি উপস্থিত হৈছে। চ' সেইটোৱে হয়। চ' ষ্টেচনত বৰ্তমান ৰখি আছে ইয়া নিউ বঙাইগাঁও ষ্টেচনত। দাদা ৱেলকাম জনাইছোঁ। বৰ্তমান ষ্টেচনৰ পৰা নামিয়ে মোক দাদাজনে বৰ্তমান নিব আহিছে। চ' তেখেতৰ ঘৰলৈ যাই আছোঁ। চ' বাইকত আমাৰ হোলী এনজয়মেণ্ট কৰি আছে, য'ত তেখেতসকলে মোক ৰাখিছে যে বৰ্তমান হোলীটো দিব বিচাৰিছে। চ' ভাইটি দিব পাৰা হোলী? Happy Holi, uncle. Yes. Happy Holi. Happy Holi. Hey! Happy Holi. Yes, happy Holi. Happy Holi. সকলে কওক। একজন দাদাক মই লগ কৰিব পাৰিছোঁ, লগ পাইছোঁ দাদাক। দাদা আপোনাৰ ঘৰ ক'ত এণ্ড হোলী কেনেকুৱা গ'ল? হোলী একচুৱেলি আমাৰ এটা একদম জাতীয় উৎসৱ। আমি এইটোক লৈ আমি এনজয়েবল আৰু এইটোক লৈ আমি সদায় চিন্তা কৰোঁ হোলী কেতিয়া আহিব। আমি হোলী আমাৰ এটা জীৱনৰ বিৰাট ডাঙৰ পৰ্ব। ইয়াক লৈ আমি সদায় সচেতন আৰু হোলীক আমি উদযাপন কৰিবৰ কাৰণে সদায় ভগৱানৰ ওচৰত কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰোঁ কেতিয়া আহিব হোলী। এইটো লাগে মই এটা কথা কওঁ, এইটো আমাৰ জাতীয় উৎসৱ হয়। উৎসৱ আছে আৰু এইটো থাকিব। তেখেতসকলে মোক লগ পাইছে যে বৰ্তমান তেখেতসকলে ফাকুৱা দিব বিচাৰিছে। চ' যদি তোমালোকে যদি ফাকুৱা দিয়া, ফাকুৱা দিয়া। হেপী হোলী। চ' আপোনালোকে উপভোগ কৰক একদম শান্তি শৃংখলাভাৱে হেপী হোলী উপভোগ কৰক। চ' ইয়াৰ বৰ্তমান ঘূৰি নিউ বঙাইগাঁৱত টাউনতে ইয়াতে বহুত ল'ৰা ছোৱালী লগ পাইছোঁ মই, তেখেতসকলে মোক বৰ্তমান ফাকুৱা দিব বিচাৰিছে। চ' চাই থাকক। ৰেলৱে মাৰ্কেটত বৰ্তমান দাদা এজনক লগ পালোঁ, তেখেতৰ পৰা মই জানিব বিচাৰোঁ যে তেখেতৰ ঘৰ ক'ত, হোলী কেনেকুৱা উপভোগ কৰিলে। চ' দাদা আপোনাৰ পৰা মই জানিব বিচাৰোঁ। মোৰ ঘৰ বঙাইগাঁৱত দলাইগাঁৱত। মই ৰাজবংশী ল'ৰা হয়। এই ভাইটিক লগ পাই মোৰ ভাল লাগিছে। দাদা হোলীত বহুত এনজয় কৰিলোঁ আমি। হোলী ইজ এ বেষ্ট ইয়াতে বৰ্তমান নিউ বঙাইগাঁও মাৰ্কেট বজাৰত মই ৰখি আছিলোঁ। চ' কিছুমান সৰু ভণ্টিসকলে মোক ফাকুৱা দিব বিচাৰিছে। চ' দিয়া। হেপী হোলী। দাদাহঁতৰ লগত একেলগে হোলী খেলিলোঁ। চ' আপোনালোকক হোলীৰ বিষয়ে দাদাই কি ক'ব বিচাৰে? দাদা আপুনি কি বিচাৰে যে অসমবাসী ৰাইজক হোলীৰ বিষয়ে? অসমবাসী ৰাইজক মই শুভেচ্ছা জনালোঁ যে অসম ৰাইজে যেনে আৰু ভাল কৰি হোলী খেলে, যে এইটো মানুহৰ মই আশীৰ্বাদ কৰিলোঁ মানুহৰ সুখত থাকে। মই সদায় যে হোলীত যে এইটো মানুহৰ কৰ্তব্য যে মানুহৰ লগত মিলি থাকিব লাগে। Yes, thank you. That is your I am Santosh Kumar Singh. Yes, thank you. That is I am a railway employee. Yes, thank you. দেখিলে হোলীৰ কিছুমান আনন্দ উপভোগ দেখিলে। চ' সকলোবোৰ বহুত বন্ধু বান্ধৱ লগ পালোঁ, বহুত ভাল লাগিল। চ' এইখিনিয়ে হয় যে মই বৰ্তমান ঘৰলৈ গৈ আছোঁ।